নমস্কাৰ। আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যিহেতু কাতি বিহু, সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি ৰাতিপুৱা শুই উঠি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, যিটো ৰাতিপুৱা শুই উঠি আজি ব্ৰইলাৰ পোৱালিকেইটাৰ বাবে মধুৰিআক ছিঙিবলগীয়া হৈছিল। প্ৰায় 120টা মধুৰিআকৰ লগত 1 কেজি গুড় মিহলাই পানীৰ লগত মিক্স কৰি সিহঁতক দিবলগীয়া হয়। মই ৰাতিপুৱা বাৰু ছিঙিহে থৈছোঁ, পিছৰখিনি মাহঁতে কৰিব। মাহঁতে পিছত ইহঁতক এইখিনি খুন্দি মধুৰিআকখিনিৰ পৰা ৰসটো উলিয়াই গুড়ৰ লগত সিজাই এইখিনি পানীৰ লগত মিক্স কৰি দিব। তাৰপিছত এইখিনি কৰাৰ পিছত ইহঁতৰ যিহেতু বাচন বৰ্তনসমূহ প্ৰতিদিনে পৰিষ্কাৰকৈ ৰাখিব লগা হয়, যিহেতু সিহঁতি অতি সহজে ইহঁতৰ ইনফেকশ্যন হ'ব পাৰে, সেইবাবে বহুত যত্ন কৰি ইহঁতক ৰাখিব লাগে। সেইবাবে ইহঁতৰ বাচন বৰ্তন প্ৰতিদিনে চাফা কৰা হয়। আজিও এই বাচন বৰ্তনখিনি পৰিষ্কাৰ কৰি পুনৰ দানা পানী দি এয়া চাওকচোন। তাৰপিছত ইহঁতৰ কালি ঘৰটো অলপ বহলোৱা হ'ল। কিছুদিনৰ মূৰে মূৰে ইহঁতৰ ঘৰটো বহলাবলগীয়া হয়। তাৰপিছত ডিউটিলৈ বুলি গ'লোঁ। ডিউটিৰ পৰা আহি এয়া বুট মগু খাই তাৰ আগত চাকি জ্বলালোঁ বাৰু। চাকি জ্বলাই সেৱা লৈ ইটো সিটো কৰি পুনৰ এয়া ব্ৰইলাৰ ঘৰলৈ বুলি আহিলোঁ। ইহঁতক পুনৰ দানা পানী দি ইহঁত যিহেতু এতিয়া অলপ ডাঙৰ হৈছে, ইহঁতক সেইবাবে সঘনাই দানা পানীৰ প্ৰয়োজন হয়। তাৰপিছত ওচৰৰ ভাইটি এটাৰ লগতে এইখিনি সকলো ধুই মেলি আজৰি কৰি সকলোতে দানা ভৰাই দি আৰু এইখিনি কৰি হৈ ইয়াৰ পিছত ভাত খালোঁগৈ। ভাত খাই আজৰি হৈ আজিলৈ ভিডিঅ'টো সামৰিছোঁ দেই। বাই।